হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ? আশা কৰিছোঁ সকলো ভালে আছে। আকৌ বহুত দিনৰ মূৰত আহিলোঁ এটা নতুন ভিডিঅ' বনাবৰ কাৰণে। আজি সকলোৱে জানে, আজি অসমৰ তথা আহোম যুগৰ এগৰাকী মহান যোদ্ধা লাচিত বৰফুকনৰ জন্মজয়ন্তী, 400তম জন্মজয়ন্তী। আজি লাচিত বৰফুকনৰ জন্মজয়ন্তী উপলক্ষে এটা সৰুকৈ ভিডিঅ' বনাবলৈ গৈ আছোঁ। তো বলক আমি দেৰি নকৰোঁ, ভিডিঅ'টো আৰম্ভ কৰোঁ। (1622) চনৰ 24 নৱেম্বৰ তাৰিখে আমাৰ মহাবীৰ যোদ্ধাগৰাকী জন্ম হৈছিলে। সেইগৰাকী মহান প্ৰতাপী যোদ্ধা লাচিত বৰফুকনে দেশখনক ইমানেই ভাল পাইছিল যে একেৰাতিৰ ভিতৰতে তেখেতৰ নিজৰ মোমায়েকক এটা গড় নিৰ্মাণ কৰিব দিছিলে, যাতে মোগলসকলে আমাৰ অসমক আক্ৰমণ কৰিব নোৱাৰে। সেই মোমায়েকে ৰাতিটোৰ ভিতৰতে গড় নিৰ্মাণ কৰিব নোৱাৰিছিলে, টোপনিত লালকাল হৈ আছিলে, মানে কামৰ প্ৰতি গাফিলতি কৰিছিলে, এলাহ কৰিছিলে। তেতিয়া লাচিত বৰফুকনে মনে মনে চাব আহিছিলে যে মোমায়েকে সঁচাকৈ গড় নিৰ্মাণ কৰিছে নাই, কাৰণ যিহেতু ৰাতিপুৱাই মোগলসকল আহিব অসম আক্ৰমণ কৰিবৰ কাৰণে। সেইকাৰণে যেতিয়া লাচিত বৰফুকনে মনে মনে চাব আহিছিল, দেখিলে যে মোমায়েকে গড় নিৰ্মাণ কাম নকৰাকৈ তেখেতে টোপনিত লালকাল হৈ আছে। তেখেতে কৈছিল যে দেশতকৈ কেতিয়াও মোমায়েক ডাঙৰ হ'ব নোৱাৰে। সেই দেশখনক ইমানেই ভাল পাইছিল, ইমানেই প্ৰেম আছিল দেশখনৰ প্ৰতি, যে দেশতকৈ কেতিয়াও মোমাই ডাঙৰ হ'ব নোৱাৰে বুলি একেঘাপে দুটুকুৰ কৰিছিলে, শিৰচ্ছেদ কৰিছিলে নিজৰ মোমায়েকক। আমি সকলোৱে শুনিছোঁ শৰাইঘাট যুদ্ধ, সেইখন আছিল লাষ্ট শৰাইঘাট যুদ্ধ আছিলে। লাচিত বৰফুকনে গম পাইছিল যে মোগলসকল নাও চলোৱাত অলপ দুৰ্বল, মানে মোগলসকলে নাও চলাব ইমান নাজানিছিলে। মানে সেই সুযোগ লৈয়ে লাচিত বৰফুকনে এখন নাৱত উঠিয়েই অসমীয়া বীৰ সৈনিকসকলক কৈছিলে যে সেই অসমীয়া বীৰ সৈনিকসকল, মই যুঁজিহে মৰিম, যদি যুঁজিব নোৱাৰোঁ মোক বঙালে লৈ যাওক। নৰিয়া দেহাৰে, মানে জ্বৰ উঠি আছিলে সেই সময়ত, আৰু জ্বৰৰ গাড়ী বিশাল মোগল সৈন্যক পৰাস্ত কৰিছিলে। তেওঁ দেশখনক ইমান ভাল পাইছিলে যে দেশখনৰ কাৰণে নিজকে প্ৰাণত্যাগ কৰিবলৈ ৰাজি আছিলে। সেইকাৰণে আমি নিজকে অসমীয়া হিচাপে গৌৰৱ কৰোঁ যে এগৰাকী মহাবীৰ প্ৰতাপী যোদ্ধাৰ আজি জন্মজয়ন্তী। এইবাৰ 400তম জন্মজয়ন্তী আমাৰ অসমৰ বৰ্তমানৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱে এইবাৰ অলপ বিশালকৈ, অকণমান ডাঙৰকৈ পাতিব দিছে। আমিও আমাৰ গাঁৱৰে LP স্কুলত তেখেতৰ জন্মজয়ন্তীটো পাতিব ওলাইছোঁ। বলক আমি পোনে পোনে LP স্কুললৈ যাওঁ আৰু সবিশেষ আপোনালোকৰ সেই দৃশ্যখিনি দেখাবলৈ চেষ্টা কৰিম। প্ৰথমে আমি আমি প্ৰথমতে তেখেতক শ্ৰদ্ধা কৰি লওঁ। আমি কিলিমুখ এইদৰে আমি কণ কণ ছাত্ৰ ছাত্ৰীখিনি লগত লৈ আমি সৰুকৈ এটা অনুষ্ঠান আৰম্ভ কৰিছিলোঁ। তাতে লাচিত বৰফুকনৰ ওপৰত যিখিনি পাৰিছে, অভিজ্ঞতাৰ ভিত্তিত যিখিনি পাৰিছে সৰুকৈ বক্তব্য ৰাখিব চেষ্টা কৰিছে। আৰু এই জন্মজয়ন্তী উপলক্ষে ছাত্ৰ ছাত্ৰীসকলে কবিতা আবৃত্তিও কৰিছে। 400তম লাচিত দিৱস আজি উদযাপন কৰা হৈছে। লাচিত দিৱসত আমি উদযাপন কৰিব লাগে প্ৰতি বছৰে। তাৰ বিষয়ে কিছু ক'বলৈ ওলাইছোঁ। লাচিত বৰফুকন আহোম সাম্ৰাজ্যৰ এগৰাকী মহান যোদ্ধা তথা মহাবীৰ আছিল। মহাবীৰ লাচিত বৰফুকনৰ জন্ম হয় 1622 চনৰ 24 নৱেম্বৰ তাৰিখে
শিৱসাগৰত জন্ম হৈছিল। তেখেতৰ পিতৃৰ নাম আছিল নেচাং মোমাই তামুলী বৰুৱা আৰু মাতৃৰ নাম আছিল নাগেশ্বৰী আইদেউ। তেখেতে সৰুৰে পৰা সামৰিক আৰু অসামৰিক শিক্ষা আহৰণ কৰিছিল। লাচিত বৰফুকন এগৰাকী নিস্বাৰ্থ দেশপ্ৰেমিক, সাহসী, পৰিশ্ৰমী, সৎ তথা তীক্ষ্ণ বুদ্ধিসম্পন্ন ব্যক্তিত্বৰ অধিকাৰী আছিল। ইয়াতে যিসকল ছাত্ৰ ছাত্ৰীয়ে কবিতা আবৃত্তিত বক্তৃতাত প্ৰথম, দ্বিতীয়, তৃতীয় পুৰস্কাৰ পাইছিল তেওঁলোকক প্ৰাইজ দিবলৈ চেষ্টা কৰিছে শিক্ষকগৰাকী। সদৌ শেষত আমি আমাৰ লাচিত বৰফুকনৰ জন্ম জয়ন্তী আমি এইদৰে আমি কিলিমুখ এল.পি. স্কুলত সৰুকৈ পালন কৰিলোঁ আমাৰ কণ ভাইটি ভনীকে লগত লৈ। আৰু শেষত আমাৰ বিদ্যালয়ৰ প্ৰশিক্ষক মহোদয় আছে, আমি তেখেতৰ পৰা সৰুকৈ এফাকি মন্তব্য শুনিব বিচাৰিম। ছাৰ, আজি কি ক'ব? সকলোলৈকে মোৰ সশ্ৰদ্ধ শ্ৰদ্ধা আৰু অভিনন্দন জনাইছোঁ। মই কিলিমুখ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক শ্ৰী ধৰ্মানন্দ নাথ। আজি 4শতম লাচিত দিৱসৰ উপলক্ষে কিলিমুখ প্ৰাথমিক বিদ্যালয়ৰ সভাপতি তথা পৰিচালনা সমিতিৰ সভাপতি তথা সদস্যসকল, গাঁৱৰ আইসকলৰ সহযোগত আমি আজি 3-4 দিন ধৰি বিভিন্ন ধৰণৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰি আহিছোঁ। আৰু এই প্ৰতিযোগিতাত যিসকল ছাত্ৰ ছাত্ৰীয়ে পাৰদৰ্শিতা দেখুৱাইছিলে তেখেতসকলক আজি আই মাতৃ তথা বিদ্যালয় পৰিচালনা কমিটিৰ সভাপতিৰ তত্বাৱধানত আজি তেখেতসকলক একোটিকৈ ক্ষুদ্ৰ উপহাৰ দিয়া হয়। আৰু শ্ৰদ্ধাৰ লাচিত বৰফুকনৰ আজি 4শতম লাচিত দিৱসলৈ মোৰ সশ্ৰদ্ধ প্ৰণাম জনাইছোঁ। আমি সকলো যাতে লাচিত বৰফুকনৰ দৰে আমি সমাজত প্ৰতিষ্ঠিত হ'ব পাৰোঁ তাৰ কামনাৰে ছাত্ৰ ছাত্ৰীসকলক মই শিক্ষাদান দিয়াত বৰ্তি থাকিম বুলি প্ৰতিজ্ঞাবদ্ধ। ধন্যবাদ। আপোনালোকে যদি কেতিয়াবা আপোনালোকে যোৰহাটলৈ যায় তেনেহ'লে আমাৰ লাচিত বৰফুকনৰ মৈদাম চাই আহিব পাৰিব। ফটো দেখিছে, ফটোত দিয়া আছে আমাৰ লাচিত বৰফুকনৰ মৈদাম। আপোনালোকে কেতিয়াবা গ'লে তাত সোমাই ধুনীয়াকৈ চাই আহিব পাৰিব। বেছি দীঘলীয়া নকৰোঁ, ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে প্লিজ অনুগ্ৰহ কৰি এটা ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে এটা কমেণ্ট কৰিব। যদি ভিডিঅ'টো চাই ভাল পাইছে কমেণ্ট কৰিব, তলত কমেণ্ট বক্সত দিয়া আছে। আৰু লগতে লাইক এটা কৰি দিব নাপাহৰিব। আজিলৈ বাই, জয় আই অসম।